জানত জোনাক। বাইদেৱে কথাটো ভাল ভাবিছে নহয়নে দেউ? ভাল ভাল মহাযজ্ঞখন হ'লে বৰ ভাল হয় দিয়ক। কি কৰে আপোনালোকে ভাবি চিন্তি কৰিব, কিন্তু পেহীক দিয়া বিধানৰ দৰে কিবা বিধান পঞ্জিকাত মিলিলে এইবাৰ মোক বা মাক দিব। পেহী অপহৃতক কষ্ট নিদিব। মই যাওঁ। দেউ ৰাতিলৈ আহিব, ঘৰত ডাঙৰ পাৰ্টি এটা আছে। মই আহোঁ। অ' সুনীল বাবু, তেওঁ এনকে মেটলাক যে কিবা বিপদ বিপদ গণ এটা পাইছোঁ হে। কিহৰ খানা? ঘৈণীয়েকৰ ৰিজাল্টৰ খানা দিবলৈ ভাগিন পাগল হৈ আছে, কিন্তু ভাগিনে গমেই নাপায় যে শ্ৰীমতীয়ে কি পৰীক্ষা দিছে। অ' কি পৰীক্ষা? দেউ আপুনিও বৰ অবুজ দেই। ৰাতিলৈ আহিব, ভাওনাখন নিজেই চাই যাব। ঐ পোৱালি, 12 নম্বৰ পাত দেচোন। মুনু, তই এনেকৈ ৰৈ আছহি যে? কথা এটা ক'বলৈ আহিছিলোঁ। কথা ক'বলৈ আহি তই এনেকৈ ৰৈ আছহি? ক আকৌ, তোক কিবা লাগে? মোক একো নালাগে। বাইদেউৰ মাজনী? কি হৈছে মাজনীৰ? কি হৈছে মাজনীৰ? একো হোৱা নাই অ'। এনে হুলস্থুলখন নকৰিবাচোন। তই যেনেকৈ কথাবোৰ কৈছ, হুলস্থুল নকৰি কি কৰিম? বাৰ আজি ৰিজাল্ট দিব। কি? মাজনীৰ আজি ৰিজাল্ট দিব? চাবি, তাই ৰিজাল্ট ভাল কৰিব। নকৰে। বায়ে মোলৈ ফোন কৰিছিলে, তাইৰ পৰীক্ষা বোলে ভবামতে হোৱা নাই। সেইকাৰণে ভিনদেউহঁতৰ কাকো নজনাবলৈ কৈছে বায়ে। ঐ মুনু, মাজনীৰ পৰীক্ষাটো বেয়া হৈছিল নেকি? বায়েনো পঢ়িবলৈ সময় পালে ক'ত? দিনৰ দিনটোতো ফুলৰ দোকানতে থাকে, ৰাতিহে ভাত ৰান্ধি পঢ়িছিলে। ঐ, তই ৰাতি ভাতকেইটা ৰান্ধি বায়েৰক সহায় কৰি দিব নোৱাৰিলি? এতিয়া তাই যদি ফেইল কৰে, কম লাজ পাবনে নতুন ঘৰখনত? মোৰ মতে কিন্তু তাইৰ ৰিজাল্ট বেয়া নহয়। বা ইমানো পঢ়াত বেয়া নাছিল দিয়া। অ' দেউতা, তুমি এটা কাম কৰিবা নেকি? কি কাম? তুমি গৈ বাৰ ৰিজাল্টটো লৈ আহাগৈ। হে? ৰিজাল্ট যিয়ে নহওক, বাক মনে মনে ক'ম। কৃষ্ণ প্ৰভু, কৃষ্ণ প্ৰভু, কৃষ্ণ প্ৰভু, কৃষ্ণ প্ৰভু। কাবেৰী, এই ভৰ দুপৰীয়াখন প্ৰাৰ্থনা গাইছা যে, কাৰোবাৰ কিবা হৈছে নেকি? কি হ'ল? মনে মনে থাকিলা যে? মন কৰিছো কাৰোবাৰ কিবা হৈছে। কাৰ কি হৈছে কোৱাচোন? বেলেগৰ কাৰণে একো হোৱা নাই, মোৰহে পেহী। কি? তোমাৰ গা বেয়া লাগিছে নেকি? চাওঁ। গা বেয়া নহয়, মনটোহে। মোৰ খুব ভয় লাগি আছে পেহী। ভয়? কিয়? আপুনি কাকো একো নকয়তো? নকওঁ, কোৱাচোন। মোৰ মানে আজি ডিগ্ৰীৰ ৰিজাল্ট দিব। সঁচাকৈ? ইমান ভাল খবৰটো মোক জনোৱা নাছিলা কিয়? বিকিয়ে গম পায়নে? পেহী, তেওঁক একেবাৰে নক'ব কিন্তু। কিয়?
সি ভালহে পাব, বিকিয়ে দেখোন ৰিজাল্টটো আনিবগৈ পাৰিব। নালাগে দেই, মোৰ ৰিজাল্ট খুব বেয়া হ'ব। আপুনি হাঁহিছে যে? সেইকাৰণে ভৰ দুপৰীয়া প্ৰাৰ্থনা গাইছা। কোৱাচোন, তোমাৰ পৰীক্ষা বেয়া হ'ব বুলি কোনে কৈছে? কোনেও কোৱা নাই, মই নিজে জানো মোৰ পৰীক্ষা বহুত বেয়া হ'ব। কিমান বেয়া হৈছে? নাজানো, কিন্তু ভবামতে যে নহয় সেইটো জানো। আকৌ ৰিজাল্ট খুব বেয়া হ'লে মই সকলোৰে আগত বহুত লাজ পাম। সেইকাৰণে নক'ব হা পেহী তেখেতক, মই 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 ৰিজাল্টেই নানো। কিনো কথা কোৱা, ৰিজাল্ট কিয় নানিবা? চাবাচোন, তোমাৰ ৰিজাল্ট বৰ ভাল হ'ব। ৰ'বা, মই বিকি বাবাক ফোন কৰি তোমাৰ ৰিজাল্ট আনিব ক'ম। পেহী মোৰ ওপৰত আপুনি তেখেতক নক'ব না। ধেত পাগল। পেহী প্লিজ, পেহী প্লিজ নক'ব না পেহী। হে নাই 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 নাই, আপুনি আহিব লাগিব। আপুনি আহিলেহে খেলখন জমিব। আহা, আপোনাক বুলি বৰ বুজাব লাগে দেই। ক'লোৱে দেখোন, কাবেৰীয়ে তাইৰ ৰিজাল্ট দিয়া খবৰটো কাকো নজনোৱাকৈ ৰাখিব বিচাৰিছে। কিন্তু মইতো গম পালোৱে, বিকিয়েও গম পালে। এতিয়া বিকিয়ে যদি ৰিজাল্টটো নানে, মইতো আনিমেই। তাইৰ বেয়া ৰিজাল্টটো সকলোৰে আগত দি তাইক লাজ দিয়াৰ সুবিধাটো পাইছোঁ। আৰু কেনেকৈ? আৰে তাকেতো ক'লোঁ, আপুনি আহিলেহে জমিব। ৰাতিলৈ আমাৰ ছ'চাইটিৰ আৰু মানুহ মাতিছোঁ বিশেষ অভ্যৰ্থনাৰ বাবে, আমাৰ ন বোৱাৰীৰ ৰিজাল্টৰ পাৰ্টি খাবলৈ। মামা, সকলোকে মাতা। কাক কাক মাতিবলগীয়া আছে তুমি লিষ্ট এখন বনাই লৈ সকলোকে মাতা। কিয়? কাবেৰীৰ ৰিজাল্ট ভাল। কি? আচলতে ভাল বুলি ক'লে ভুল কোৱা হ'ব। বহুত ভাল ৰিজাল্ট কৰিছে কাবেৰীয়ে, ফাৰ্ষ্ট ক্লাছ পাইছে। এনেকৈ কি চাই আছা? মিঠাই খোৱা। হাতত দিয়া, খাম বাৰু। নহ'ব, আজি মই তোমাক মোৰ হাতেৰে খুৱাই দিম, লোৱা। মিঠাই খাই থকা অৱস্থাত বেলেগ কথা ভাবিব নালাগে। ৰস থকা বস্তু যে বুকুত ধৰে। যোৱা, পানী খাই লোৱা। দেউতা, অঁ, মই তোমাক ফোন কৰিম বুলি ভাবিছিলোঁৱেই। বহুত ভাল খবৰ এটা আছে। কাবেৰীৰ আজি BA ৰিজাল্ট দিছে। তেওঁ ফাৰ্ষ্ট ক্লাছ পাইছে। অঁ, কম কম। মই বেলেগ কথা এটাহে ভাবিছিলোঁ দেউতা, মানে মনুৱে এতিয়ালৈকে ৰিজাল্টটো কোৱা নাই কিয়? নে ফেইল কৰিলোঁ মই? বেক লাগিল চাগৈ। কি কৰোঁ? কাবেৰী, আপুনি এতিয়া আহিলে যে? দেৰিকৈ অহাৰ কথা আছিল দেখোন। কৈছিলোঁ, খবৰ এটা পালোঁ, গুচি আহিলোঁ। খবৰ? কাৰ খবৰ? কি খবৰ? পৰীক্ষাৰ ৰিজাল্টৰ খবৰ। কাৰ? কাৰ ৰিজাল্ট দিছে তুমি নাজানা? আজি দেউতা আৰু কোম্পানীটোৰ ফাইনেলে টাই আপ হ'ব বুলি ৰিজাল্ট দিছে। সেইটোৱে ৰিজাল্ট। তুমি ইমান নাৰ্ভাছ হৈছা কিয়? নাইতো, নাই হোৱা। মিঠাই খোৱা। কংগ্ৰেছ। দেউতাকহে দিব লাগে, মোক কিয় কংগ্ৰেছ দিছে? সেইটোৱে কৈছোঁ, তুমি দেউতা ফোনতে শুভেচ্ছাটো দিয়া। দেউতা, কাবেৰীক দিছোঁ। দেউতা, কংগ্ৰেচুলেশ্যন কাবেৰী, তুমি ইমান ভাল ৰিজাল্ট কৰিছা।
মই গৈ পোৱাৰ পাছত আকৌ এটা পাৰ্টি এৰেঞ্জ কৰিম। কংগ্ৰেচুলেশ্যন এগেইন। কি কৈ আছে দেউতাই? থেংক ইউ দেউতা। এতিয়া ৰাখোঁ। অঁ হয় ৰাখক। আপুনি সঁচাকৈ ৰিজাল্ট লৈছে? আজি মোৰ ৰিজাল্ট দিব বুলি কেনেকৈ গম পালে আপুনি? তুমি পৰীক্ষা কেতিয়া দিছিলা সেইটো মই ভালকৈ জানো কাবেৰী। ৰিজাল্ট কেতিয়া দিব সেইটো জানিবলৈ ইমানকৈ চিন্তা কৰিবলগীয়া আছে। জানি গ'লো। মোৰ ৰিজাল্ট ভাল? ফাৰ্ষ্ট ক্লাছ পাইছা তুমি। মোৰ শপত খাই কওকচোন। তোমাৰ শপত। প্ৰাউড অফ ইউ। সোনকালে ওলো, আমি মন্দিৰলৈ যাওঁ। মন্দিৰলৈ? কিয়? নালাগে নেকি? লাগিব। দেউতাই তোমাক লৈ গৈ মন্দিৰত চাকি জ্বলাবলৈ কৈছে। ৰাতিলৈ পাৰ্টি এৰেঞ্জ কৰিবলৈ আছেই। ভণ্টিহঁতকো মাতিছোঁ, ওলোৱা জল্দি। নাই নাই, কি যে কোৱা। বোৱাৰী পোৱাৰ পাৰ্টি পাবা বাৰু। ফৰ্মেলি বিয়াখন হোৱাই নাই নহয়। ৰিচেণ্টলি হ'ব। তেতিয়া আহিব লাগিব। লগ পাম দিয়া। বহুতখিনি কথা পাতিবলগীয়া আছে। চব শেষ। আই উইল কল ইউ লেটাৰ। কি হৈছে তোৰ? মোৰ কি হ'ল সেইটো সুধিব নালাগে, আমাৰ কি হ'ল সেইটো সোধ। পাগলৰ দৰে কথা কৈ নাথাকিবি। কি হৈছে সেইটো ক। কাবেৰীয়ে বি এ পাছ কৰিলে, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট। কি? অঁ, বিকে ফূৰ্তিতে অফিচ এৰি ঘৰ ওলালহি। আৰু তই কি কৈছিলি? বিকি আৰু কাবেৰীক কাষ চাপিবলৈ নিদিয়। এতিয়াচোন ফূৰ্তিতে বিকিয়ে কাবেৰীক আঁকোৱালি ল'লে। কি কৈছ? বিকিয়ে? কাবিৰে বাধা দিয়া নাই? দেখাততো বাধা দিয়া নাই যেনে লাগিলে। তাইক মই বাদ দে বাইদেউ, তই একো কৰিব নোৱাৰো। কোনে কৈছে মই একো কৰিব নোৱাৰো বুলি? প্ৰমাণ আৰু উদাহৰণবিলাকে কৈছে। যিমানে সময় আগবাঢ়ি গৈছে, বিকি আৰু কাবেৰী সিমানে কাষ চাপি গৈছে। মোৰ মতেচোন ইমান দিনে সিহঁত ডিভৰ্চেই হ'ব লাগিছিল। এইবোৰ চব মনে সজা কথা। সময়ত চব হ'ব, চাই থাক। আকাশত চাং পাতি লাভ নাই বাইদেউ, সেই সময় আৰু নাহে। সুনীল, খং মুখে কৰিব পাৰিবি, বিকিক বাধা দিব পাৰিবি? কিহৰ বাধা? বিকিয়ে অলপ পাছতে কাবেৰীক লৈ হাজো মন্দিৰলৈ যাব। পৰীক্ষাত পাছ কৰাৰ বাবে সেৱা জনাব লাগে। কি? এতিয়া ক, তই কিবা কৰিব পাৰিবি? পাৰিম। आज की पार्टी बिकिदा की तरफ से। কি হলো ইমান ফূৰ্তি যে? ফূৰ্তি নকৰিম, ঘৰত কি হৈছে আপুনি জানে? কি হৈছে? হলে এ নাজানে কাৰণে আপুনি মোৰ লগত নাচা নাই, জানা হলে আপুনিও নাছিলে হয়। কি তাৰমানে দাদাৰ আহমেদাবাদৰ কামটো হ'ল? প্ৰভু তুমি চালা। সেইটোতো হ'ব, কিন্তু আজি ফূৰ্তিৰ কাৰণ সেইটো নহয়। কি ফূৰ্তিৰ কাৰণ সেইটো নহয়? অকাই পকাই নাথাকি পোনচাতে কথাষাৰ কচোন। কথাটো কি? নবৰ ৰিজাল্ট দিছে, ফাৰ্ষ্ট ক্লাছ পাইছে, ফাৰ্ষ্ট ক্লাছ। কি সঁচাই কৈছ? মই আকৌ মিছাই কিয় ক'ম? বিকিৰাই নিজে ৰিজাল্ট লৈ আহিছে। তোৰ কথাটো আৰু বিশ্বাস কৰিবলৈ দিগদাৰ নহয়? মোৰ কথা বিশ্বাস নকৰি নিজে গৈ নব সুধি আহোগৈ, যাওক।
যাওক যাওক মোৰ কথাও বিশ্বাস নকৰে কাবেৰী পেহী অ' নবৌ কওকহে আপোনাৰ ৰিজাল্টৰ কথা মোৰ কথা পেহীয়ে বিশ্বাসে নকৰে কেনেকৈ বিশ্বাস কৰিম মুখেৰে যিহকে পাই তিহকে বকি নাথাকে জানো মোক বিশ্বাস নকৰিলে নিজে পস্তাব ৰাতিলে বাৰা খানা হ'ব মই বজাৰখিনি কৰি আনোগৈ অ' নবৌ বিকিদা ক'ত ৰুমতে আছে ओके आज राती खाना सबो आज की पार्टी बिकिदा की तरफ से आज की पार्टी बिकिदा की तरफ से आज की पार्टी बिकिदा की तरफ से মিঠাই এটা খাই যোৱা जो লোৱা एक्सक्यूज मी পেহী আপুনিও খাওক লোৱা অলপ খোৱা তোমাৰ ভাল হ'ব মোৰ হ'লে ভয়হে লাগি আছে ভয় কিয় মোৰ ৰিজাল্টটো ইমান ভাল হোৱাটো সঁচা নহয় যদি এনেকৈনো কিয় কৈছা বিকি বাবাই দেখোন তোমাৰ ৰিজাল্ট আনিছে মোৰ মনটো ভাল লগাবলৈ যদি এনে কৈছে বিকি বাবাক তুমি ভালকৈ জনাই নাই কাকো ভাল লগাবলৈ সি কথা নকয় যিটো সঁচা সেইটোৱে কয় কাকো মিছা আশা নিদিয়ে নন্দিনীহঁতক মিঠাই দিলা মামা মাহঁত ঘৰত নাই দেখোন বাহিৰলৈ গৈছে নেকি আহিলে দিবা পেহী কোৱা এখেতে মোক মন্দিৰলৈ যাবলৈ লগ ধৰিছে কি কৰোঁ যোৱা সেইটো আকৌ সুধিবলগীয়া কথা নেকি কিন্তু কিন্তু কি ব'ল বাইদেউ এতিয়া কি কৰিম বুলি ভাবিছ বিকিয়ে তাইক কোম্পানীত জইন কৰাইহে লাগে সেইটো কেতিয়াও হ'ব নোৱাৰে মই জীয়াই থকালৈকে সেইটো অসম্ভৱ অসম্ভৱখিনিতো সি সম্ভৱ কৰিয়ে আছে ছোৱালী আনি বিয়া কৰাই ঘৰ সোমোৱালেহি ইয়াতকৈ অসম্ভৱ কাম এটা সম্ভৱ কৰি কি দেখাব লাগে সেইটো তোৰ কাৰণে হ'বলৈ পাইছে মই কেতিয়াও হ'বলৈ নিদিলোহেঁতেন জানো মোৰ কথা মতেই তাইক ঘৰ সোমাবলৈ দিলি মুঠতে সমালতো তই কি ক'ব খুজিছ একেবাৰে সাধাৰণ কাবেৰীৰ সাহস হ'ল নিৰ্মলা এতিয়া আমি যেনে তেনে নিৰ্মলাক এইখন ঘৰৰ পৰা বাহিৰ কৰিব লাগিব মইতো ইমান দিনে সেয়াই কৈ আছিলোঁ তোকতো মই কেতিয়াবাই নিৰ্মলাক ঘৰৰ পৰা বাহিৰ কৰাৰ প্লেন কৰিবলৈ কৈছিলোঁ কিন্তু ৰিজাল্ট কি ওলাল 0 বাইদেউ ভাল দিন বেয়া দিন বুলিওতো কথা এটা আছে এতিয়া সিহঁতৰ ভাল দিন গ'ল আমাৰ আৰম্ভ সিহঁতৰ ভাল দিন গ'ল ৰাতি যে বিকে কাবেৰীৰ বাবে পাৰ্টি দিবলৈ ওলাইছে সেইটো কি বেয়া দিনৰ লক্ষণ